हे गाइज नमस्कार बंधुসকল আজিৰ যেটো বিষয় হয় হেটো খুব ইম্পৰ্টেন্ট হয় আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে বন্ধুসকল ইয়াৰ আগৰ ভিডিঅটোত মই আপোনালোকক কৈছিলো যে আপুনি যদি গ্ৰুপিংত থাকে তেতিয়া হলে সেই গ্ৰুপিং বা সেই দল এটাত যদি থাকে আপুনি তেতিয়া হলে সেই অভ্যাসটো এৰি দিয়ক আজিৰ পৰাই সেই অভ্যাসটো এৰি দিবলৈ কৈছিলো মই আপোনালোকক সেই অভ্যাসটো এৰি দিবলৈ কি কাৰণত কৈছিলো কাৰণ হেতু মই আজিৰ এই ভিডিঅটোত সম্পূৰ্ণ ভালকৈ ডিটেইল ভাবে আপোনালোকক কৈ আছো চাওক বন্ধুসকল প্ৰথমতে তো কি হয় প্ৰথমতে আমি সকলোৱে বিচাৰো নহয় জানো আমি সকলোৱে বিচাৰো কি বিচাৰো আমি যে আমি আমাৰ বহুত ফ্ৰেন্ড হ'ব আমাৰ বহুত হাজাৰ হাজাৰ লাখ লাখ ফ্ৰেন্ড হ'ব আমাক সকলোৱে ভাল পাব উৎসাহ দিব ঠিক আছে তো আমি হেতু বিচাৰো লাগে হেতু ইনষ্টাগ্ৰাম ফেসবুক টুইটাৰ অনলাইন যোগে হোক বা অফলাইন যোগে হোক আমি কি বিচাৰো আমাৰ বহুত ফ্ৰেন্ড হোৱাটো বিচাৰো বা আমাৰ যেটো ফ্ৰেন্ড সাৰ্কেল সেই ফ্ৰেন্ড সাৰ্কেলটো ডাঙৰ হ'ব হেতু আমি বিচাৰো ঠিক আছে তো প্ৰথমতে তো বন্ধুসকল আপুনি এটো চাওক যে আপুনি এনেকুৱা ধৰণৰ ফ্ৰেন্ড সাৰ্কেলত যদি আছে যে আপুনি যেটো ফ্ৰেন্ড সাৰ্কেলত আছে সেই ফ্ৰেন্ড সাৰ্কেলত যদি এনেকুৱা মানুহ আছে যাৰ পৰা আপুনি বা জুনটোৰ পৰা আপুনি যদি শিকিব পাৰে কিবা এটা কথা যদি শিকিব পাৰে নতুন কথা যদি শিকিব পাৰে বা যদি আপুনি যেটো নতুন কাম আৰম্ভ কৰিব বিচাৰে সেই ফ্ৰেন্ড সাৰ্কেলটোৰ পৰা যদি আপোনাক মোটিভেট কৰে তেতিয়া হলে কম যে বন্ধুসকল সেই ফ্ৰেন্ড সাৰ্কেলত থকাটো আপোনাৰ কোনো ধৰণৰ লছ নহয় ঠিক আছে কিন্তু যদিহে আপুনি এনেকুৱা এটা ফ্ৰেন্ড সাৰ্কেলত আছে যত আপোনাক মোটিভেট কৰাৰ পৰিৱৰ্তে আপোনাক কি কৰে ডিমোটিভেট কৰে তো তেনেকুৱা ধৰণৰ ফ্ৰেন্ড সাৰ্কেলত থাকিলে বা তেনেকুৱা ধৰণৰ গ্ৰুপত যদি আপুনি আছে তেনেহলে এতিয়াই সেই গ্ৰুপটো আপুনি এৰি দিয়ক কাৰণ যদি আপুনি তেনেকুৱা ধৰণৰ গ্ৰুপত থাকে তেতিয়া হলে কি হ'ব আপোনাৰ কেৱল আৰু কেৱল সেই গ্ৰুপত থকা মানে আপোনাৰ লসে হ'ব আপোনাৰ মূল্যবান সময়খিনি বৰবাদটো হ'ব লগতে আপোনাৰ যেটো মনোবল আছে সেই মনোবলটো ডাউন হৈ যাব ঠিক আছে তো সেই কাৰণে এইটো কাৰণতে মই কৈছিলো বন্ধুসকল যে যদি আপুনি এটা গ্ৰুপত থাকি ভাল পায় যদি এজন গ্ৰুপত থকা ব্যক্তি হয় আপুনি বা আপোনাৰ নিজৰ মাজত যদি এইটো অভ্যাস আছে যে 4-5 জনৰ লগত আপোনাৰ মনৰ কথা শেয়াৰ কৰি ভাল লাগে 4-5 জনৰ লগত আপোনাৰ কথা পাতি ভাল লাগে সময় কটাই ভাল লাগে সময় কটাওটো কোনো ডাঙৰ কথা নহয় ঠিক আছে বন্ধুসকল সময় কটাও কোনো কথা নহয় হেতু কিন্তু যাৰ লগত আপুনি সময় কটাই আছে যাৰ লগত আপুনি মনৰ কথাবোৰ শেয়াৰ কৰি আছে যদি আপুনি হেতু বিষয়ৰ পৰা কিবা হেতু বিষয়ৰ পৰা যদি আপুনি নতুন কথা শিকি আছে আৰু যদি আপুনি তাৰে পৰা উৎসাহ পাই আছে নতুন কাম কৰাৰ বাবে তাৰে পৰা যদি আপুনি মোটিভেট হৈ আছে বা আপোনাক যদি সেই ফ্ৰেন্ড সাৰ্কেলে আপোনাক যদি নতুন কাম কৰাৰ বাবে উৎসাহ জগায় আপোনাৰ যদি প্ৰেৰণা হয় তেতিয়া হলে কম যে সেই ফ্ৰেন্ড সাৰ্কেলত থকাটো কোনো বেয়া কথা নহয় সেই ফ্ৰেন্ড সাৰ্কেলত থাকক বৰঞ্চ বন্ধুসকল কি কম জানে যে বৰঞ্চ এইটো কম যে মই যদি আপুনি এনেকুৱা এটা ফ্ৰেন্ড সাৰ্কেলত যদি থাকে আপুনি যি ফ্ৰেন্ড সাৰ্কেলত এনেকুৱা মানুহ আছে যাৰ পৰা নতুন কথা আপুনি শিকিব পাৰে বহুত কথা শিকিব পাৰে তো তেনেকুৱা ধৰণৰ ফ্ৰেন্ড সাৰ্কেলৰ পৰা আপুনি নিজকে সংযোগ কৰি ৰাখক তেনেকুৱা ফ্ৰেন্ড সাৰ্কেলত আপুনি থাকক ঠিক আছে আৰু যদি আপুনি দেখে যে সেই ফ্ৰেন্ড সাৰ্কেলত আপুনি এনেকুৱা এজন ফ্ৰেন্ড সাৰ্কেলত আছে এনেকুৱা এটা ফ্ৰেন্ড সাৰ্কেলত আছে যত আপোনাক কোনো ধৰণে মোটিভেট নকৰে কোনো ধৰণে আপোনাৰ মনোবল নবঢ়ায় ঠিক আছে তো সেই ক্ষেত্ৰত কি হ'ব আপোনাৰ সেই ক্ষেত্ৰত আপোনাৰ লসে হৈ আছে আপুনি কিবা এটা নতুন এটা কাম আৰম্ভ কৰিবলৈ যাব আৰু সেই নতুন কাম এটা কৰিবলৈ যাওতে যদি আপুনি সেই গ্ৰুপিংত আলোচনা কৰে সেই গ্ৰুপিংৰ পৰা যিকোনো এজন বা দুজন ব্যক্তিয়ে আপোনাক যদি মনোবল বঢ়োৱাৰ পৰিৱৰ্তে বা আপোনাক যদি মোটিভেট কৰাৰ পৰিৱৰ্তে যদি আপোনাক ডিমোটিভেট কৰে আপোনাৰ যি কাম কৰাৰ উৎসাহ আছে আপোনাৰ যি মনোবল আছে হেতু অলৰেডি হেতু অটোমেটিক ডাউন হৈ যাব ঠিক আছে তো এইটো কাৰণতে মই কৈছিলো বন্ধুসকল যে আপুনি যদি গ্ৰুপত থাকে তেতিয়া হলে আজিৰ পৰাই সেই গ্ৰুপটো বা আজিৰ পৰাই সেই অভ্যাসটো এৰি দিয়ক বুলি তো বন্ধুসকল আজিলৈকে ইমানেই আছিল আকৌ লগ পাম এটা নতুন ভিডিঅ তেতিয়ালৈকে সুস্থ থাকক হাই থাকক আৰু সদায় ভালে থাকক ধন্যবাদ